बे समाव मोनसे बिग ब्रेकिं निउज गसाइगावआव हानजायारि जिनाहारि खालामनाय जाथायखौ लानानै दुंहाव थासारि सोमजिदों। तुलसीबिल आउटपोस्टखौ बेंखनदों गोबां रायजो राजाफ्रा। बे खेबाव दिङाव जानाय मुगैथाव हानजायारि जिनाहारि जाथायनि उनाव गसाइगावआव हानजायारि जिनाहारि खालामनाय जाथाय जादों। थांनाय हराव सानै हिनजावसाफोरखौ हानजायारि जिनाहारि खालामदों। बे मुगैथाव जाथायाव सासे हिनजावसानि गोब्राब जोखोम। हिनजावसाखौ फाहामथायनि थाखाय क'क्राझार आरएमबि देहा फाहामसालियाव दैथायहरबाय होनना बे समाव मिथिनो मोन्दों। पुलिसा जाथायजों लोब्बा थानाय लम्पट साथाम जयपुरनि जमाल खान, शेख आब्दुल्ला आरो नुर आलमखौ हमबाय। बे जिनाहारि खालामनाय जाथाया गसाइगावआव दुंहाव थासारि लाबोदों। ओनसोलनि थागिबि सुबुंफ्रा जाथायजों सोमोन्दो थानाय दायनिगिरिफोरखौ गोख्रोंनिफ्राय गोख्रों साजा होनो थाखाय दाबि दैखांदों। ছোৱালীক আর কি যি কৰি লৈ গৈছে আজি ৰাতি মই এটা হলে মই নাজানো 2টা বজাত মই খবৰটো পাইছো। মই এইটো কি বিচাৰ দিব লাগে ফাঁসি নহলে মানে ছোৱালীৰ কি মোৰ এটা মোৰ কি লাগে কিয় এনেকা কৰিব লাগে মালক লাগে স্কুলত অহা মানুহগুলা হ্যাঁ নিজে বলে কি করা লাগে এটা কি আইন হয়েছে হ্যাঁ মই আজি মোর ছোৱালীকো বাঁচাব লাগে আর মই ফাঁসি লাগে ইয়াত মিলি খাওয়াতে আর এইটো ঘটনাটো কিয় কৰিব লাগে হ্যাঁ কিয় কৰিব লাগে এই ঘটনাখনত আমরা কিমান দুখ কষ্ট কৰি গেল দিনটি হ্যাঁ ঘর বাড়ি জ্বলে গেল আর ইয়াতে আর ঘটনাগুলো করেন একদিক 2-3 বার করি আছে একজন নহয় হ্যাঁ আজ এবারে কিয় এইটু কাম করি আছে হ্যাঁ গার্জিয়ান গুলা কি কৰি আছে হ্যাঁ অঞ্চলৰ এজন যুৱক হিচাপে মই এইটো কথা ক'ব বিচাৰিছোঁ যে যোৱা কিছুদিন আগতে আমাৰ যেটো কলকাতাৰ ঘটনা হৈ গ'ল লগতে যোৱাকালি যেটো আমি দেখিবলৈ পালোঁ ঢিঙৰ ঘটনাটো সেই ঘটনাটো মাৰ নাযাওঁতে আমাৰ তুলসীবিল অঞ্চলত আমি বৃহত্তৰ এই অঞ্চলত আমি হিন্দু মুছলিম আমি সকলোৱে একত্ৰিত হৈ একেডাল মানে একেলগে ইমান মিলা প্ৰীতিৰে চলি আছোঁ। এইটো সময়তে এনেকুৱা এটা লজ্জাজনক ঘটনা হ'ব বুলি আমাৰ অঞ্চলত আমি ভবা নাছিলোঁ। গতিকে মই আজিৰ এই আপোনালোকৰ লাইভৰ জৰিয়তে মই চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ যে এই ঘটনাটো যোৱাকালি ৰাতি মই যেতিয়া 12টা-1টা মানত খবৰ পালোঁ আহিলোঁ অহাৰ পিছত যেটো মানে দেখা পালোঁ মানে দুজনী কণমানি ছোৱালী নাবালিকা বয়স 15-14 পৰা 15 বছৰ বয়স হ'ব। এই তেওঁলোকক ফুচলাই যিসকল ল'ৰাই ঘৰৰ পৰা ওলাই লৈ গৈছে তেওঁলোকক চৰকাৰে উচিত শাস্তি দিব লাগে আৰু অতি সোনকালে এইটো কুইক একশ্যন হ'ব লাগে, ইমান লেহেমীয়া হ'ব নালাগে। মই তুলসীবিল আৰক্ষী চকীৰ লগতে গোসাইগাঁও আৰু কোকৰাঝাৰৰ SP মহোদয়ক মই এই লাইভৰ জৰিয়তে অনুৰোধ কৰিব বিচাৰিছোঁ যাতে অতি সোনকালে যি দোষী এই নাবালিকা ছোৱালীক এনেকৈ ফচলাই লৈ গৈ বিজনেছ কৰিছে নে ইহঁতে কি লাভ জেহাদ কৰিব বিচাৰিছে ইয়াত হিন্দু মুছলিমৰ কথা মই কোৱা নাই, কিন্তু কথাটো হৈছে যিয়ে দোষীয়ে উচিত শাস্তি পাব লাগে। এই কিছুমান নিৰ্দিষ্ট কিছুমান মুছলিম উদ্ভণ্ডলীৰ ল'ৰাৰ কাৰণে আজি মুছলিম সমাজখনো আজি লজ্জাত পৰিণত হৈছে। সেইকাৰণে আমি মুছলিম সমাজখনক আমি দোষাৰোপ কৰিব নোৱাৰোঁ, কাৰণ ইহঁতৰ একাংশ ভাল মানুহ আছে আমি দেখিবলৈ পাইছোঁ, একেলগে থাকোঁ বহুত দেখিবলৈ পাইছোঁ, কিন্তু ইহঁতৰ কিছুমান এনেকুৱা উদ্ভণ্ডলী ল'ৰা ছোৱালীৰ কাৰণে আজি মানে গোটেই সমাজখনে বদনামত ভুগিব লগা হৈছে। আৰু লগতে আমি আজি ইমান এটা অঞ্চলত ইমান ধুনীয়াকৈ বসবাস কৰি আছোঁ, এই অঞ্চলত যদি এনেকুৱা অপ্ৰীতিকৰ ঘটনা 2012ৰ দৰে যদি ঘটনা আকৌ পুনৰাবৃত্তি হয় ইয়াত তাৰ কাৰণে জগৰীয়া কোন হ'ব আচলতে হিন্দু সমাজ নে মুছলিম সমাজ। গতিকে মই কৈছোঁ ইয়াত কোনো সমাজ কোনো জাতি ধৰ্মৰ কথা নাই। মই চৰকাৰক এটাই অনুৰোধ কৰিছোঁ যিসকলে দোষী যিসকল কালপ্ৰিট এই ঘটনাত জড়িত যিসকলে ছোৱালীকেইটা ঘৰৰ পৰা বাহিৰ কৰি লৈ গৈছে এই তেওঁলোকক উচিত শাস্তি প্ৰদান কৰিব লাগে, কাৰণ ছোৱালীবিলাক একেবাৰে নাবালিকা। আৰু এজন মই শুনিবলৈ পোৱা মতে কালি গোটেই ৰাতি মই তুলসীবিল আৰক্ষী চকীত আছিলোঁ, IC ছাৰৰ লগতো আমি কোপাৰেট কৰি আছিলোঁ যাতে ঘটনাটো অতি সোনকালে চল্ভ কৰিব পৰা যায়, কিন্তু আমি যিখিনি দেখা পাইছোঁ সেইখিনি খুব ভয়ানক, মানে এইখিনি আমি ব্যাখ্যা কৰিব নোৱাৰোঁ। গতিকে আমি গোটেইখিনি চৰকাৰক এৰি দিছোঁ, আপোনালোকে ইয়াৰ উচিত তদন্ত কৰক আৰু দোষীক উচিত
শাস্তি দিয়াৰ এটা ব্যৱস্থা কৰক, যাতে আৰু তুলসীবিল অঞ্চলত এনেকুৱা ঘটনা ঘটিব নোৱাৰে। আমি যি হিন্দু মুছলিম আমি সকলোৱে ভাই ভাইৰ দৰে মিলি আছোঁ, এই মিলা প্ৰীতিটো আমাৰ ইয়াত আৰু যাতে বিনিষ্ট হ'ব নোৱাৰে, তাৰ কাৰণে চৰকাৰে কঠোৰৰ পৰা কঠোৰতম। ছোৱালী দুটাৰ অৱস্থা কেনেকুৱা? ছোৱালী দুটাৰ মই যিখিনি শুনিবলৈ পাইছোঁ, এজনী ছোৱালী বৰ্তমান তুলসীবিল থানাত আছে। তেখেতে তাইৰ পৰা ICCৰ ষ্টেটমেণ্ট লৈ আছে। আৰু এজনী ছোৱালীৰ অৱস্থা খুবেই সংকটজনক। মানে এনেকুৱা কি ঘটিছে কি ঘটনা সেয়া পিছত ওলাব, তদন্ত কৰাৰ পিছত ওলাব। এজনী চেন্সলেছ হৈ আছে। গোসাইগাঁও হাবৰুবিল হস্পিটেলৰ পৰা ছোৱালীজনীক ইতিমধ্যে কোকৰাঝাৰলৈ ৰেফাৰ কৰিছে। মানে ছোৱালীজনীৰ অৱস্থা খুবেই সংকটজনক। গতিকে এই বস্তুখিনি চালি জাৰি চোৱাৰ কাৰণে মই চৰকাৰী আৰু বিভাগীয় পক্ষক মই আহ্বান